हेलो एवरीवन, मैं ऋजुमणि आपलोक सकलोके मैं एने एटा भिडिओले स्वागतम जनाइछु। আজি मैं जाबले आइछु बजार करिबले। भाबिलो आपलोकको अकमान देखाऊ, भिडिओটো चाइ থাকিব। এয়া দেখিছেনে বজাৰ কৰি থকাৰ অৱস্থাতে কেনেকৈ ঘপককৈ বতাহ ধুমুহা আহি গ'ল। মানে ইমানে বেয়াকৈ বতাহ ধুমুহা এটা আহিলে মানে এয়া দেখিছে নহয়, বহুত বেয়াকৈ ভয় খালোঁ দেই মই আজি। যেনেকৈ পালেও হয়তো বতাহ ধুমুহা যদি চলে জনাবচোন দেই। এয়া বজাৰ কৰি হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ। ঘৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ কি আনিলোঁ। বিশেষ তেনেকুৱা একো অনা নাই, তথাপিও দেখুৱাম আপোনালোকক। এয়া এইবিলাকে আজি বজাৰ কৰিলোঁ আৰু সৰু সুৰা বস্তু কেইটামান। এপিনে ঘৰত খাবলৈ শাক পাচলি আনিলোঁ, লগতে গৰু গা ধুৱাবলৈ যিহেতু থেকেৰা বেঙেনা এইবোৰ বস্তু লাগিবই, এয়া আনিলোঁ। গৰু পঘা, থেকেৰা, বেঙেনা সকলোবোৰ বস্তু আনিলোঁ। বৰ বেছিও বজাৰ কৰা নাই, এইবিলাকে আৰু মোৰো সৰু সুৰা বস্তু দুটামান ল'বলগীয়া আছিলে, সেইকেইটা আনিলোঁ। দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। এয়া এইপিনে মোৰ এনেই সৰু সুৰা বস্তু কেইটামান আৰু এইযোৰ চেণ্ডেল এযোৰ ল'লোঁ। এইপিনে এয়া বিহু যিহেতু বিহু লাগি গৈছে আৰু সেইকাৰণে এইবোৰ এইফালে মুঠি খাৰু। আজিৰ ভিডিঅ'টো ইমানে আছিলে। যদি চাই ভাল পালে লাইক কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।